20 ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ। এইটো হ'ব পাৰ্ট 10ৰ ভিডিঅ'। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ প্ৰথম প্ৰশ্ন, দাচিংগাম ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? উত্তৰ হ'ব জম্মু কাশ্মীৰ। 2 নম্বৰ প্ৰশ্ন, দেহৰাদুন কোন ৰাজ্যৰ ৰাজধানী? উত্তৰ হ'ব উত্তৰাখণ্ড। 3 নম্বৰ প্ৰশ্ন, আটাইতকৈ দীঘল সমুদ্ৰ উপকূল কোনখন ৰাজ্যত আছে? উত্তৰ হ'ব গুজৰাট। 4 নম্বৰ, পেৰিছ কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ হ'ব চীন নদীৰ পাৰত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? উত্তৰ হ'ব ছাহাৰা মৰুভূমি। 6 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? উত্তৰ হ'ব 126খন। 7 নম্বৰ, মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? উত্তৰ হ'ল কাৰ্বি আংলং। 8 নম্বৰ, কম্পিউটাৰৰ মগজু বুলি কোনটোক জনা যায়? উত্তৰ হ'ব CPU। 9 নম্বৰ প্ৰশ্ন, আইদেউ সন্দিকৈ কিহৰ লগত জড়িত? উত্তৰ হ'ব চিনেমাৰ লগত। 10 নম্বৰ, অসমৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম কি? উত্তৰ হ'ব জগদীশ মুখী। 11 নম্বৰ, 2020 চনৰ অলিম্পিকৰ মূল আদৰ্শ বাক্য কি আছিল? উত্তৰ হ'ব ইউনাইটেড বাই ইমোশ্যন। 12 নম্বৰ, আমাৰ সংবিধানত কোনখন দেশৰ পৰা মৌলিক অধিকাৰ আইন যোগ কৰা হয়? উত্তৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা। 13 নম্বৰ প্ৰশ্ন, কোনজন আহোম স্বৰ্গদেউৰ দিনত পূৰ্ণানন্দ বুঢ়াগোহাঁই বৰপাত্ৰ পদত আছিল? উত্তৰ হ'ব প্ৰতাপ সিংহৰ দিনত। 14 নম্বৰ, জলীয়বাষ্প জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব হাইগ্ৰমিটাৰ। ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্ন, ভাৰতৰ লোকসভাৰ বৰ্তমান অধ্যক্ষ কোন? উত্তৰ হ'ব ওম বিৰলা। 16 নম্বৰ, উমানন্দ মন্দিৰ কোনে সজাইছিল? উত্তৰ হ'ব গদাধৰ সিংহই। 17 নম্বৰ, তলৰ কোনখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান? উত্তৰ হ'ব ৰায়মনা। বাকী যিবোৰ অপশ্যন আছিল সেইবোৰ অভয়াৰণ্যৰ নাম আছিল। 18 নম্বৰ, বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ হ'ব পুষ্য বৰ্মন। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, 2001 চনৰ পৰা 2011 চনলৈ কোনখন ৰাজ্যৰ জনসংখ্যা বৃদ্ধি ঋণাত্মক আছিল? উত্তৰ হ'ব নাগালেণ্ড। 20 নম্বৰ, প্ৰাচীন অসমৰ ৰজাসকলৰ ৰাজকীয় প্ৰতীক কি আছিল? উত্তৰ হ'ব হাতী। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, পলাচী যুদ্ধ কেতিয়া হৈছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।